আজি জুবিনদাৰ ঘৰত হাজাৰ হাজাৰ লাখ লাখ মানুহ, গেটৰ সন্মুখত হাজাৰ হাজাৰ ওপৰত লাখৰ ওপৰত মানুহ। আমাৰ CM ছাৰ হেমন্ত মামাই এনেকৈ জুবিনদাক শ্ৰদ্ধাঞ্জলি জনালে দিল্লীত। এদিন আমি এনেকুৱা এটা দিন দেখা পাম বুলি ভবা নাছিলোঁ। এই ৰাতিপুৱা হ'ল জুবিনদাৰ বিমানখন আহি পালে নৰ্থৰ ডে লৈ পেলাই, কিমান বেয়া লাগে ভাবিলে। এই হৈছে জুবিনদা আহি পাইছে, বৌ এইফালে আনিবলৈ গৈছে জুবিনদাক। ভাবা নাছিলোঁ যে এনেকুৱা এটা দিনো দেখা পাম কেতিয়াবা। চাওক আপোনালোকে জালুকবাৰীৰ দৃশ্য, এই হ'ল জালুকবাৰী। মানুহ কেনেকুৱা মানুহ হৈছে চাওক, ৰাইজে এনেকৈ মৰম দেখুৱাইছে। এই হ'ল ৰাইজৰ মৰম। চাওক এবাৰ কিমান মানুহ ওলাই আহিছে আজি জুবিনদালৈ চাবলৈ। জুবিনদাক আনি থকা হৈছে ঘৰলৈ। চাওক গৰিমা বৌৰ লগত শেষ যাত্ৰা কৰি আছে জুবিনদাই। আপোনালোকক মই জুবিনদাৰ ঘৰৰ বাহিৰত কিমান মানুহ এবাৰ ভিৰ হৈছে মই এবাৰ আপোনালোকক দেখাই আছোঁ। চাওকচোন এবাৰ কিমান মানুহ, কিমান অগণন মানুহ হৈছে এবাৰ চাওক আপোনালোক। গোটেই অসমে, গোটেই গুৱাহাটী যেন তেওঁৰ কাৰণে আজি ৰৈছে। এই হ'ল জুবিনদাৰ ঘৰৰ বাহিৰৰ পৰা গোটেই ৰাস্তাত মানুহ। চাওক কিমান মানুহৰ সমাগম হৈছে। সকলো মানুহ যেন ঘৰৰ পৰা ওলাই আহিছে, দোকান পোহাৰ বন্ধ কৰি যেন খালি এটাই কথা, জুবিনদাক চাম, জুবিনদাক চাম, কেৱল মাথো জুবিনদাক চাম। কোনোদিন ভবা নাছিলোঁ যে এনেকুৱাকৈ আজি ভিডিঅ' বনাব লগা হ'ব তেওঁক লৈ পেলাই। এই হ'ল জুবিনদাৰ ঘৰৰ বাহিৰৰ দৃশ্য, ঘৰৰ বাহিৰৰ পৰিৱেশ। ইয়াতেতো ইমানখিনি মানুহ দেখা পাইছে আৰু জুবিনদাৰ লগত আহি আছে মিনিমাম 1 পৰা 2 লাখ মানুহ। কিছুমান মানুহ গোটেই ৰাতি ইয়াতে ৰখি আছে, গোটেই ৰাতি। কি গীত গোৱা নাছিলে তেওঁ, বৰগীতৰ পৰা আদি কৰি সকলো গীত, জন্ম হোৱাৰ পৰা মৃত্যুলৈকে সকলো গীত, বিয়া নামৰ পৰা হৰিনাম, সকলো গীতেই তেওঁ গাইছিলে। তেওঁ সদায় আমাৰ কাৰণে, অসমবাসী ৰাইজৰ কাৰণে সদায় তেওঁ যেন অমৰ হৈ থাকিব। জয় জুবিনদা, জয় জুবিনদা। বৰ্তমান বাৰু আহি পোৱা নাই, আহি আছে জুবিনদা অলপমান সময়ৰ পিছতে। কেৱল যোনফালে যায় জুবিনদাৰ ৰেলী, জুবিনদাৰ গান বাজি আছে। চাওক এবাৰ এই নিউজটো যেন গোটেই সমগ্ৰ অসম, ভাৰতবৰ্ষ, বিশ্ববাসীকে যেন একদম কঁপাই তুলিছে। গেটখন খুলিলে তাৰে মানুহ এবাৰ চাওক, কেনেকৈ মানুহ সোমাইছে ভিতৰলৈ। কি কৰিব, এয়া হৈছে জুবিনদালৈ থকা আৱেগ, মৰম। চাওক ইমান মানুহেতো ৰাতিৰ পৰা ৰৈ আছে, সৰু হৈ যায় ৰাতিপুৱাৰ পৰা, ৰাতিপুৱা গৈ পেলাই তাতে ৰৈ আছে জুবিনদা আহিব, কেতিয়া আহিব, জুবিনদা কেতিয়া আহিব। চাওক আপোনালোকে আহি পালে, আহি গ'ল। চাওকচোন সেইবোৰ কেনেকুৱা বেয়া লাগে। ৰাস্তাত জুবিনদাক এনেকৈ দেখা পাই গ'লোঁ। এইফালে চাওক খোজকাঢ়ি যোৱা মানুহজন আজি এনেকৈ শুই আছে, কিমান বেয়া লাগে। বতৰেও শ্ৰদ্ধাঞ্জলি জনাইছে এইফালে জুবিনদাক। এবাৰ বতৰ কি ধাৰাসাৰ বৰষুণ এজাক গ'ল এইমাত্ৰ। এবাৰ সৰু সজাইলৈ যাম, ময়ো যাম, আপোনালোকেও আহক। জুবিনদাক এবাৰ শেষবাৰৰ বাবে চাবলৈ, শ্ৰদ্ধাঞ্জলি জনাবলৈ যাওঁ। আপোনালোকে আহক, আপোনালোকে